ভিডিওটো দেখাৰ আগতে লাইক কমেণ্ট সাবস্ক্ৰাইব কৰা। নতুন কৃষি আইনৰ বাতিলৰ দাবী দিল্লী সীমান্ত কৃষক সংগঠনসমূহে প্ৰতিবাদ অব্যাহত ৰাখিছে। বহুদিন ধৰি কৃষি আইনৰ সন্দৰ্ভত কৃষি চৰকাৰ আৰু কৃষক সংগঠনসমূহৰ মাজতে বহুকেইখন বৈঠক অনুষ্ঠিত হৈছিল যদিও কোনো ধৰণৰ সমাধানৰ সূত্ৰ ওলোৱা নাছিল। আপোনালোকে বাতৰি শুনিবলৈ পাব চাদ্দাম নিউজ আছাম 365 চেনেলত। বহুদিন ধৰি কৃষি আইনৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সংগঠনসমূহে ৰাজ্যত বহুকেইখন বৈঠক অনুষ্ঠিত হৈছিল যদিও কোনো ধৰণৰ সমাধান হোৱা নাছিল। ইফালে মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কৃষক সংগঠনৰ মাজত এক বৈঠক অনুষ্ঠিত হয়। বৈঠকত নতুন কৃষি আইনৰ সংশোধনৰ বাবে কেইবাখনো প্ৰস্তাৱ গ্ৰহণ কৰিছিল বুলি মন্তব্য কৰে কেন্দ্ৰীয় কৃষক মন্ত্ৰীয়ে। যে বৈঠকত নতুন কৃষি আইনৰ সংশোধনৰ বাবে কেইবাখনো প্ৰস্তাৱ গ্ৰহণ কৰিছিল যদিও এই মন্তব্য কৰিছিল কৃষক মন্ত্ৰীয়ে। কৃষক আৰু কৃষক কল্যাণৰ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে লোকসভাৰ ৰাজা আছাউদ্দিন ওৱাইচি, সুৰাজ নুছৰত জাহান নুৰী, বদৰুদ্দিন আজমল, উত্তম কুমাৰ ৰেড্ডী, কাশীমজি কৰুণানিধি আৰু মালায়াৰাকে ধৰি কেইবাজনো সদস্য কৃষি আইন সন্দৰ্ভত লিখিত প্ৰশ্নৰ উত্তৰ দিয়ে। আপোনালোকে বাতৰি শুনিবলৈ পাব চাদ্দাম নিউজ আছাম 365 চেনেলত। নুছৰত জাহান নুৰী, বদৰুদ্দিন আজমল, উত্তম কুমাৰ ৰেড্ডী আদি কেইবাজনো সদস্য লগ লাগি এখন লিখিত প্ৰশ্নৰ উত্তৰ দিয়ে। আজি প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছোঁ। নতুন কৃষি আইনৰ বাতিলৰ দাবী দিল্লী সীমান্ত কৃষক সংগঠনসমূহে প্ৰতিবাদ অব্যাহত ৰাখিছে। বহুতো কৃষি আইনৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সংগঠনসমূহৰ ৰাজ্যৰ বহুকেইখন বৈঠক অনুষ্ঠিত হৈছিল যদিও কোনো ধৰণৰ সমাধানৰ সূত্ৰ ওলোৱা নাই। আজিৰ বাতৰি ইমানতে।